हेलो एवरीवन वेलकम बैक टू माय चैनल की खबर आपनलोকৰ आशा करूँ সকলোৱে ভালে আছে আৰু আজি এটা বহুত দিন পিছত ভিডিও বনাইছো একদম ৰাতিপুৱা ভিডিওটো ষ্টাৰ্ট কৰিছো এতিয়া আমি আহিছো ডিনাৰ কৰিবলৈ ইফালে আমাৰ মাহিৰ ছোৱালীজনী আহিছে তাৰ পিছতে মামাৰ ছোৱালীজনী ইফালে ভণ্টি সবাই মিলি এনেকৈ আহিছো আমি ডিনাৰ কৰিব তুমি কিবা কোৱা আৰু আমি অৰ্ডাৰ কৰিছিলোঁ ভেজ ফ্ৰাইড ৰাইচ লগতে পনীৰ বাটাৰ মছলা আৰু ৰুটি কাৰণ ভণ্টিয়ে নাখায় মানে মাছ মাংস মানে তাই ভেজ খায় সেইকাৰণে আমি এনেকৈ অৰ্ডাৰ কৰিলোঁ আৰু সবাই মিলি এনেকৈ খাম আৰু এতিয়া A few moments later. আমি এতিয়া বিহু চাবলৈ গৈ আছোঁ বিহু এইফালে বিহু জিন্দাবাদ हेलो परम श्रद्धार राइजলৈ এটি অনুৰোধ জনাইছো জাতীয় সংগীত পৰিবেশন হৈছে সকলোৱে থিয় হ'বলৈ আহ্বান জনাইছো সকলোকে থিয় হ'বলৈ আজিৰ বিহুখন যে অনুষ্ঠিত কৰিছে উদ্যোক্তাসকল তেওঁলোক সকলোকে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে স্পেচিয়েলি মিথুন দাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মিথুন দাৰ লগত বহুত পুৰণা চিনাকি মই ইমান দেৰি মিথুন দাৰ ঘৰতে ৰৈ আছিলোঁ ইমান ধুনীয়াকৈ বিহুখন আয়োজন কৰিছে তাৰ কাৰণে মই পলাক লৈছোঁ আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা প্ৰণাম জনাইছোঁ আৰু মৰম সকলোকে দিছোঁ গতিকে বেছি দেৰি নকৰোঁ অলৰেডি বহুত দেৰি হৈছে Start karo, rise. Ready?
পালোঁ 3টাই বাজিছে এতিয়া বিচনা কৰি লৈছোঁ তলত ইফালে ওপৰত ময়ো যাম ওপৰত আমি 3টা ওপৰত ইহঁত 2টা তলত তলত ঠাই নাই বেছি সেইকাৰণে আমিও শুলোঁ হয় টচকখন তুলিখন মানে একেবাৰে সৰু বেমাৰী অৱস্থা নাই 3টা বাজিছে এতিয়ালৈকে খোৱা নাই বেমাৰী তুমি কিবা ক'বা নেকি নকওঁ কিয় কৈ দিয়া তুমি কিয় ক'বা নেকি তুমি কিবা ক'বা নেকি The next morning. হেল্ল' এভৰিৱান গুড মৰ্ণিং আৰু আজি হ'ল নেক্সট ডে কালি আমি ফাংচন চাই আহিলোঁ আপোনালোকে গমেই পায় আৰু আমি একদম কথা পাতি চাৰিওটাই মানে পূৰা কথা পাতি থাকোঁতেই 5টা বাজি গ'ল শুওঁতে 5টাই বাজিছে মানে ৰাতিপুৱাই হৈ গৈছে একদম পোহৰে হৈ গৈছিল তেতিয়া আৰু উঠিলোঁ এতিয়া 9:30 বজাত আৰু উঠি গা পা ধুলোঁ চাহ পানী খালোঁ এতিয়া 10টাই বাজিছে আৰু আজি আমাৰ এংগেজমেণ্টৰ 2 বছৰ হ'ল মানে আজিৰ দিনটোতে আমাৰ এংগেজমেণ্ট হৈছিল 30 এপ্ৰিলত এতিয়া মই হ'ব লাগিব ৰেডি কাৰণ আমি যাম বজাৰত মানে কিবা কিবি ফল ল'ব লগা আছে কাৰণ আমি মানে বহুত দিনৰ পৰা ভাবি আছোঁ মানে ই কৈ আছিলে যে যিবোৰ ৰাস্তাত গৰু থাকে বা এনেকৈ কুকুৰ চুকুৰ এনেতো খুৱাই থাকে সেই কুকুৰ চুকুৰ পালে বিস্কুট কিনি দিয়ে গাখীৰ কিনি দিয়ে তো বহুত দিনৰ পৰা গৰুবিলাকক খুৱাব খুজি আছিল সেইকাৰণে ভাবিছোঁ আজি কিবা কিবি ফল কিনি মানে তৰমুজ আৰু কিবা কিবি যেনেকৈ যি পাওঁ আৰু সেইখিনি লৈ তাৰপিছত ইহঁতক খুৱাম বুলি ভাবিছোঁ আজি এতিয়া আমি সবাই মিলি যাম মানে মই যাম আৰু আমাৰ ছাৰটো যাবই আৰু লগত তাৰ 2জনমান ফ্ৰেণ্ড যাব এনেকৈ আমি সবাই মিলি গৈ ফল চল লৈ তাৰপিছত ইহঁতক খুৱাম আজি সেইটো ভাবিছোঁ আৰু ৰ'ব দেখাইছোঁ আমাৰ খিৰিকীৰ পৰা ফুলজোপা চাওক কি ধুনীয়াকৈ ফুলিছে দেখা পায় মানে ফটোত ইমান ভালকৈ অহা নাই কিন্তু ৰিয়েলত বহুত বেছি ধুনীয়া লাগি আছে এতিয়া ৰেডি হৈ লওঁ তাৰপিছত আপোনালোকক যোৱাৰ সময়ত লগ পাই আছোঁ এতিয়া গৈ আছোঁ আমি ট'টৰে যাম কাৰণ নহ'লে বস্তুখিনি ল'ব অসুবিধা হ'ব সেইকাৰণে বাইক দি গ'লে বা সেইকাৰণে আমি এতিয়া ট'টৰে যাম আৰু আমি আহি পাই গ'লোঁ বজাৰ মই চাউণ্ডটো মিউট কৰি দিছোঁ কাৰণ বহুত বেছি চিঞৰ বাখৰ আৰু সেইকাৰণে গানৰ সৈতে মই এনেকৈ দি দিলোঁ আৰু এনেকৈ আপোনালোকে চাই লওক আৰু আমাৰ ঘৰৰ কাৰণে ল'লোঁ কল আৰু কেঁচা আম আৰু এইবোৰ এতিয়া ঘৰত লৈ আহিলোঁ আৰু এতিয়া মায়ে আৰু মই মিলি দুজনে কাটি আছোঁ আৰু কাটি কিনে লৈ যাম আৰু তাৰপিছতে আমি এতিয়া গৈ আছোঁ ক'ত ক'ত গৰু পাওঁ আজি বিচাৰি যাওঁ আৰু এইফালে মই এতিয়া খাবলৈ ল'লোঁ আইচক্ৰীম কাৰণ বহুত বেছি গৰম লাগি আছিলে সেইকাৰণে আইচক্ৰীম এটাই কিনি ল'লোঁ খাওঁ বুলি ফাইনেলি আমি এটা গৰু পাই গ'লোঁ ফাইনেলি এতিয়া আমি খুৱাব লাগিব খাব আমি আহি এটা গৰু পালোঁ এইটো খোৱালোঁ আধা মানে
অলপ চলপ খালে আৰু তাৰপিছত এতিয়া আৰু তৰমুজৰ গোটেই মানে ৰঙাখিনিয়ে খাইছে মানে পিছৰখিনি নাখায় থোৱা না তলত থোৱা অসুবিধা মতে খাই যে আঠৰ বস্তুতে খায় ফেরাক লাগতে কামড়ে আলচি আছে গৰুক খুৱাই চুৱাই আমি আহিলোঁ এতিয়া মানে মোৰ মাৰ ঘৰত এতিয়া ইয়াতে ভাত খাম মাতিছে তাৰপিছতে ঘৰত যাম একেবাৰে আৰু মাহঁতৰ ঘৰৰ পৰা আহি অলপমান শুলোঁ ভাত খাই আহি মানে আৰু বহুত বেছি ভাগৰ লাগি আছিলে কাৰণ তেতিয়া ৰ'দত মানে গাড়ীখন থৈ আমি ঘূৰি ফুৰিলোঁ আৰু গৰু বিচাৰি সেইকাৰণে বহুত ভাগৰ লাগি আছিল তাৰপিছতে ভাত চাত খাই আহি অলপমান শুলোঁ আৰু এতিয়া আম আনিছিলোঁ কেঁচা আম এতিয়া বৌহঁতৰ ঘৰত গৈ আছোঁ তাতে গৈ মানে খাম চবে মিলি আৰু অকলে অকলে খাই ভাল নালাগে টেঙা বস্তুটো চবে মিলি খালে ভাল লাগে সেইকাৰণে এতিয়া তাতে যাওঁ আমখিনি লৈ মা হ'ব আমরা তিনজনে আর খাই চুল না খাবো আম বতা আম খাই আলো যত দূর লেবু লেবু 3 hours later. আৰু আম চাম খাই একো ভিডিঅ' নকৰিলোঁ একেবাৰে ৰাতি কৰিলোঁ আৰু এতিয়া আহিছোঁ আমি ডিনাৰ কৰিবলৈ মই আমাৰ ছাৰ তাৰপিছত তাৰ দুটা ফ্ৰেণ্ড এনেকৈ আহিছোঁ আমি जादू देखिए जादू ये देखिए जादू हाँ ये देखिए जादू जादू आप कुछ बोलिए खाबो আহিছে আপুনি আমার ম্যাজিশিয়ান ইয়াতে আছে आप कुछ बोलिए ओ ये बॉडी बिल्डर बहन ये भाई बॉडी बिल्डर भाई ये परेशान होते हुई लड़की अपने हस्बैंड से परेशान हस्बैंड के कारनामों से परेशान और मैं पेश करने जाने वाला हूँ एक महा चमनचूतिया ये देखिए कारनामा चमनचूतिया का कारनामा देखिए ये देखिए खत्म कहानी यहीं से शुरू यहीं से खत्म ভিডিঅ' কৰি থকা মানুহটো এইটোৱে নমস্কাৰ
তোর বয়স কত? আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই টাটা গুড নাইট